বলক আৰম্ভ কৰোঁ আমাৰ জুবিন দাৰ লাইফষ্টাইল চোৱাৰ কাৰণে। এইটো বৰ্তমান আপোনালোকে দেখা পাইছে স্ক্ৰীণত জুবিন দা অসমৰ হাৰ্ট থ্ৰব। চাগে জুবিন দাই শুৱালকুছি প্ৰগ্ৰেমৰ পৰা আহি পাইছে সাহিত্য সভাৰ, আৰু তেওঁ অহাৰ লগে লগে বহুত মানুহ সমাগম হৈছিল। এতিয়া বলক জুবিন দাৰ লগত ভিতৰলৈ যাওঁ। চাওক ভিতৰত পেটছবোৰ দৌৰি আহিছে, তেওঁৰ কুকুৰ 4জনীমান আছে, তেওঁলোকে দৌৰি আহিছে জুবিন দাক দেখা পায়। বলক এতিয়া ভিতৰলৈ যাওঁ। তাৰে আগতে দেখাওঁ জুবিন দাৰ ঘৰৰ পৰাই সেই ব্ৰহ্মপুত্ৰৰ ভিউটো সঁচাই বৰ ধুনীয়া আৰু বৰ অতুলনীয়। যিহেতু জুবিন দা এটা প্ৰকৃতিপ্ৰেমী হয়, তেওঁৰ অকল ইয়াতে নহয়, গোটেই ঘৰৰ চৌপাশে গোটেই গছ গছনি চববোৰ আছে। আৰু এতিয়া মই দেখাব গৈ আছোঁ আপোনালোকক জুবিন দাৰ সেই জেগাখিনিত য'ত জুবিন দাই বহি কিনে তেওঁক যোনে লগ ধৰিব আহে বহুত দূৰ দূৰণিৰ পৰাই, এইখন চকীত বহিয়ে তেওঁ কথা পাতে। এতিয়া বলক জুবিন দাৰ চাওক সেই চাংঘৰটো য'ত জুবিন দাই হয়তো গৰম দিনত বা ঠাণ্ডা দিনত অকণমান বিশ্ৰাম কৰে, ওপৰত বহি বা তলৰ কোঠাটোত বহি ডাবল ফ্ল'ৰত বনাই লৈছে তেওঁ। ইয়াতে ভিতৰত এখন বিচনা আছে, ঠিক আছে, যিয়ে নহওক বাৰু। এতিয়া চাওক জুবিন দাৰ পেটছবোৰ, মানে জুবিন দাৰ 4জনীমান কুকুৰ আছে, তেওঁলোকক চাওক বলক। এইটো sexy. He's Leo. He's Leo. Siang. Siang kan? Itu tidak. Kamu tidak. So এই kita হৈছে জুবিনদাৰ পেটছ। এইটো টিৰা আৰু সেইটো সি সেক্সি, এইটো চিয়াং আৰু এইটো লিঅ'। লিঅ' বৰ্তমান পানী খাই আছে। নো আৰু এইটো হৈছে জুবিনদাৰ গোটেই ঘৰটো দেখাব মই চেষ্টা কৰিছোঁ। খেৰী ঘৰ হয় সঁচাই। জুবিন দা ইমান ডাঙৰ মানুহ হয়ো ইমান সাধাৰণ এটা ঘৰত থাকে, একদম সাধাৰণ মানুহৰ জীৱন জ্ঞাপন কৰে। সঁচাই জুবিন দা মহান, আমাৰ মহান জুবিন দাৰ ঘৰ এইটোৱে হয়। আৰু এইটো লিঅ', আকৌ মই দেখাইছোঁ চাগে লিঅ' মোৰ লগত বেছি ফ্ৰী হৈ গৈছে। চ' মই য'তো যাওঁ লিঅ' মোৰ পিছে পিছে গৈ আছিল। বলক অকণমান লিঅ'ৰ লগতে খেলি লওঁ। এতিয়া বলক জুবিন দাৰ লগত। চ' মোৰ লগত আছে অসমৰ হাৰ্টথ্ৰব জুবিন দা। চ' ফাইনেলি মই জুবিন দাৰ কাষত আহি পালোঁৱে। বহুত ৰখি আজি জুবিন দা বহুত ভাগৰুৱা হৈ আছে। তেখেতে শুৱালকুছিত শ্ব' কৰিলে আৰু বহুত জেগাত আৰু প্ৰগ্ৰেম আছে, আৰু তেওঁ দিনে ৰাতি কষ্ট কৰিছে। কিন্তু আজি মই ইণ্টাৰভিউটো ল'ব নোৱাৰিম, কাৰণ জুবিন দা বহুত বেছি ভাগৰি আছে। চ' জুবিন দাই বহুত জল্দি এটা ইণ্টাৰভিউ দিব, এক্সক্লুচিভ ইণ্টাৰভিউ, যোনটো নজনা কথা কিছুমান আপোনালোকে আকৌ গম পাব জুবিন দাৰ মুখৰ পৰাই। চ' তাৰে আগতে জুবিন দাৰ মুখৰ পৰা একাষাৰ কিবা এটা শুনি লওক। কিবা ক'ব নেকি আমাৰ নৱপ্ৰজন্ম বা যিখিনি মোৰ ছাবস্ক্ৰাইবাৰ আছে? জুবিন লাইভ এটা সুন্দৰ চেনেল, ইউটিউব চেনেল, আৰু সকলোৱে ছাবস্ক্ৰাইব কৰিব অনুৰোধ জনাইছোঁ। আৰু অতি শীঘ্ৰে মই আহি আছোঁ ইয়াত এটা এক্সক্লুচিভ ইণ্টাৰভিউ লৈ আপোনালোকৰ মাজলৈ, আৰু পুনৰ লগ পাম জুবিন লাইভত। সকলোকে ধন্যবাদ। ছাবস্ক্ৰাইব কৰিব, জুবিন দাই কৈ দিলে আজি ফাইনেলি মোৰ চেনেলটো। আৰু বহুত জল্দি জুবিন দাৰ এটা এক্সক্লুচিভ ইণ্টাৰভিউ আহি আছে। চ' জুবিন দা হয়তো এইটো মাহতে আহি যাব গোটেইখিনি। চ' ফাইনেলি কওঁকে লাভ ইউ জুবিন দা। থেংক ইউ। অ'কে, থেংক ইউ।